নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ বিশ্বৰ ক্ৰিকেট খবৰ ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোত কথা পাতিম ভাৰত আৰু বাংলাদেশৰ মাজত চলি থকা টি-20 ছিৰিজৰ দ্বিতীয়খন খেলৰ বিষয়ে। বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পাইছে প্ৰথমখন খেলত ভাৰতীয় ক্ৰিকেট দলৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে বাংলাদেশৰ লগত প্ৰথমবাৰৰ বাবে টি-20 ক্ৰিকেটত পৰাস্ত হ'বলগীয়া হয়। আজিৰ এই ভিডিঅ'টোত দ্বিতীয়খন টি-20ৰ প্লেইং 11ৰ লগতে খেলখন ক'ত, কেতিয়া আৰু কিমান সময়ত অনুষ্ঠিত হ'ব, লগতে কি কি চেনেলত লাইভ চাব পাৰিব আদি সকলোখিনি আলোচনা কৰিম। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বিশ্বৰ সকলো প্ৰান্তৰ ক্ৰিকেট খেলৰ বাতৰি পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, প্লেইং 11ৰ বিষয়ে জনাৰ আগতে এই দ্বিতীয় টি-20 খেলখন ক'ত, কেতিয়া আৰু কিমান সময়ত হ'ব জানি লওঁ আহক। ভাৰত আৰু বাংলাদেশৰ চলিত ছিৰিজৰ দ্বিতীয়খন টি-20 খেল অনুষ্ঠিত হ'ব ৰাজকোটত। আগৰ খেলখনৰ দৰে এই খেলখনো সন্ধিয়া 7 বজাৰ পৰা পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব আৰু ষ্টাৰ স্পৰ্ট আৰু হটষ্টাৰৰ জৰিয়তে এই খেলখন লাইভ চাব পাৰিব। বন্ধুসকল, এতিয়া জানো আহক দুয়োটা দলৰ সম্ভাৱ্য প্লেইং 11ৰ বিষয়ে। প্ৰথমতে জানো আহক ভাৰতীয় ক্ৰিকেট দলৰ আজি এই টি-20খনৰ বাবে সম্ভাৱ্য প্লেইং 11। নম্বৰ 1 ৰোহিত শৰ্মা, নম্বৰ 2 শিখৰ ধাৱন, নম্বৰ 3 KL ৰাহুল, নম্বৰ 4 শ্ৰেয়াছ আয়াৰ, নম্বৰ 5 ঋষভ পন্ত, নম্বৰ 6 শিৱম দুবে, নম্বৰ 7 কুণাল পাণ্ডিয়া, নম্বৰ 8 ৱাশ্বিংটন সুন্দৰ, নম্বৰ 9 দীপক চাহাৰ, নম্বৰ 10 খালিল আহমেদ, নম্বৰ 11 যুজবেন্দ্ৰ চাহাল। বন্ধুসকল, এয়াই আছিল দ্বিতীয়খন টি-20ৰ বাবে ভাৰতীয় সম্ভাৱ্য প্লেইং 11। বন্ধুসকল, এইবাৰ জানো আহক প্ৰথমখন খেলত বহুত ভাল প্ৰদৰ্শন কৰি ভাৰতীয় দলক পৰাস্ত কৰি অহা বাংলাদেশৰ সম্ভাৱ্য প্লেইং 11ৰ বিষয়ে। নম্বৰ 1 চমু চৰকাৰ, নম্বৰ 2 লিটন দাস, নম্বৰ 3 মহম্মদ নেইম, নম্বৰ 4 মুশ্ফিকুৰ ৰহিম, নম্বৰ 5 মাহমুদুল্লাহ, নম্বৰ 6 আফিফ হুছেইন, নম্বৰ 7 মোছাদ্দেক হুছেইন, নম্বৰ 8 আমিনুল ইছলাম, নম্বৰ 9 ছাফিউল ইছলাম, নম্বৰ 10 মুস্তাফিজুৰ ৰহমান, নম্বৰ 11 আল আমিন হুছেইন। বন্ধুসকল, এয়াই আছিল দুয়োটা দলৰ সম্ভাৱ্য প্লেইং 11। আশা কৰোঁ এই দ্বিতীয়খন টি-20ত ভাৰতীয় দলে উন্নত খেল প্ৰদৰ্শন কৰি একৰ সমতা স্থাপন কৰিবলৈ সক্ষম হয়। আজিলৈ ইমানেই আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিল আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।